মানে জলদি বঢ়িয়া গাছ পুৰা হেভি মানে পুৰা ইও ফালি গৈছো মই ফালি গৈছো গাছ পুৰা বঢ়িয়া দামী ভাল লাগিলে কিবা এটা লগত মানে ৰেষ্ট কৰি কিনে ইও মানে পুৰা ফালিলো মই ফালিলো গাছ বেয়া লাগিলে মোৰ মানে যোনটো সব লাইসেন্স আৰসি পলিউশন ইন্স্যুরেন্স যিমান কাগজ আছিল গোটেইখিনি মানে কৰবাত পুৰি আহিলে ইখন দলং পাৰ হলে মানে ৰুমিয়া পায় আৰু ৰুমিয়া লগ পাই গ'লে দেখিছেনে ইয়া হিমালয়ত মানে মোৰ লগত পুৰা মানে ৰেচ কৰি 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 আহিছিলে পুৰা ট্ৰাফিক নাই পুৰা ফাই ফাই গৈ আছে ৰাস্তা গাড়ী মানে বেলেগ দিন গাইজ তো বৰ্তমান এতিয়া যাবলৈ ৰেডি তো বৰ্তমান আজি গুৱাহাটী কিয় গৈ আছোঁ ৰিজনটো আপোনালোকে গম পাব আজি গুৱাহাটী গৈ আছোঁ বৰ্তমান যি গতিকে আমাৰ লগ এটাই মানে SSCত মানে তাৰ ইণ্টাৰভিউ আছে তো তাকে বৰ্তমান জালুকবাৰীলৈ যাব লাগিব জালুকবাৰী মানে গুৱাহাটী আৰু গুৱাহাটীতে তাৰ বৰ্তমান ইণ্টাৰভিউটো আছে গাইজ তো বৰ্তমান মোক মাতিছে সি তো এতিয়া সি মাতাৰ কাৰণে মই ইয়াৰ পৰা ঘৰৰ পৰা জাষ্ট ওলাই আহিলোঁ এতিয়া গৈ আছোঁ বৰ্তমান মটৰ ব্লগিঙত গাইজ লগটোৰ ঘৰলৈ যাওঁ লগটো মোৰ ঘৰ মানে উতুৰকুচি হয় উতুৰকুচি মানে পেট্ৰল পাম্পটো বহুত দূৰত আছে তথাপিও মানে চকতে ইয়াত অকণমান পেট্ৰলটো সোমাই ল'ব লাগিব পৰা জাষ্ট আহি পালোঁ বাগান পৰা মানে বহুত দূৰ আছে আৰু তো নলবাৰীৰ পৰা বৰ্তমান আমি পৰা চিধা গুৱাহাটী মাৰিম না কি কয় ইয়াত মানে পুলিচ চেকিং হৈ আছে মানে ট্ৰাফিক পুলিচ চেকিং हो रहा है भाई यहाँ पे क्या बोलो এতিয়া বৰ্তমান আহি পালোঁ বাইহাটা চাৰিআলি পোৱাই নাই ডুঙাই পোৱা নাই বৰ্তমান তাতে মানে ট্ৰাফিক পুলিচ লাগিলে গাইজ পুৰা মানে জলদি বঢ়িয়া গাছ পুৰা হেভি মানে পুৰা ইও ফালি গৈছো মই ফালি গৈছো গাছ পুৰা বঢ়িয়া দামী ভাল লাগিলে কিবা এটা লগত মানে ৰেষ্ট কৰি কিনে ইও মানে পুৰা ফালিলো মই ফালিলো গাছ ভাল লাগিলে অলপমান কিবা এটা ভাল লাগি আছে মানে তাৰ লগত ৰেষ্ট কৰি কিনে ইও মানে মোক পুৰা ফালি ফালি যায় তাকো মানে মই পুৰা ফালি ফালি যাওঁ মজা বঢ়িয়া লাগিছে গাইজ আগত দেখিছে তাৰ মানে হিমালয়ন তাৰ হিমালয়ন মোৰ এক্সপালছ ৱাও ভেৰি নাইচ আজি গাইজ গুৱাহাটী গৈ আছোঁ তো গুৱাহাটীত গৈ আছোঁ ৰিজনটো হৈ আছে বৰ্তমান মানে মোৰ লগত যোনে আহিছে লগত মুন তাৰমানে SSCৰ মানে কিবা আছে ইণ্টাৰভিউ আছে এতিয়া ইণ্টাৰভিউ দিবলৈ বৰ্তমান আমি দুজনে গৈ আছোঁ এতিয়া গুৱাহাটীলৈ জালুকবাৰীত আছে তাৰ ইণ্টাৰভিউ তো জালুকবাৰীৰ পৰা বহুত দূৰ কিবা এইটো বৰজাৰ না কি বুলি কয় মই ভালকৈ নাজানো এতিয়া বৰ্তমান দুজনে গৈ আছোঁ আগত আছে হিমালয়ন পুৰা হিমালয়ন আৰু এক্সপালছ গাইজ আজি পুৰা ৰেচ হৈ আছে ৰেচ গুণ্ডি হৈ আছে দেখিছেনে আপোনালোকে তাৰ ওচৰত গ'লে মানে এতিয়া ইও ফালিব দেখিছেনে ফালিলে গাইজ ফালিলে দেখিছেনে মজা ন ৱাও গাইজ কিবা এটা যেন আমি দুজনে ক'ৰবাত যেন আমি ৰাইডলৈ যাই আছোঁ তেনেকুৱা মানে ফিলিং এটা আহিছে আৰু কিয় কমচে কম 100 মান আছে মোৰতো 100 আছে আৰু 100 মান থকাৰ নিচিনা লাগিছে দেই মানে পুৰা ফালি আছে দেখিছেনে পুৰা ধামাকা ফালিছে কিন্তু সি আৰে ভাই কোন মাজত পিনে নহয় এতিয়া সিগনেল মাৰি কিনে সোমাই যায় বহুত দিগদাৰ गाइस हिमालयन कहाँ गया रे वो चला गया आगे नीबू আগত লগ পাই গ'লে দেখিছেনে ইয়া হিমালয়ন মানে মোৰ লগত পুৰা মানে ৰেচ কৰি 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 আহিছিলে পুৰা ধামাকা ইও ফালে মানে ময়ো ফালোঁ তাৰ পিছে পিছে বৰ্তমান দুজনে পুৰা ओ भाई साहब कहाँ पे चला गया रे कहाँ पे आ जाता है यार क्या बोलूँ देखो ना भाई पूरा मैंने काट रहा ना मैंने মাজত সোমাই গৈছোঁ দেই
হিমালয়ান মানে আগত আছে গাইছ, হিমালয়ানৰ মানে পিছে পিছে মই পূৰা হিমালয়ানৰ এক্সপালছ মানে দেউতা আৰু পুতাক না, সেইটো কাৰণে দেখিছেনে? চা 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 দেখিছেনে ক'ত সোমাইছে চা। এই তেৰিকা कहाँ पे घुसा के लेके आता है रे भाई, क्या बोलूँ মানে ডেঞ্জাৰ ডেঞ্জাৰকৈ কোনা কোনা সোমাই আহে নহয়। আগত আছে ইফালে হিমালয়ান দেখিছেনে গাইজ, ইয়াক মানে পূৰা দুজনে মানে পূৰা ধামাকা আজি আহি আছোঁ দেই, ভাল লাগিছে। हिमालयन हिमालयन का बेटा एक्सपाल्स मतलब पूरा मजा लग रहा है, पूरा ভাল লাগি আছে মানে গাইজ ইয়াৰ লগত ৰেছ কৰি কিনে। দেখিছেনে আগত হিমালয়ন ভাই পুৰা। গুৱাহাটীত আহিলে মানে এটাই জ্বালা, ট্ৰাফিক। এই ট্ৰাফিকৰ কাৰণে বহুত জ্বালা হয় ইয়াত গুৱাহাটীত, মানে ট্ৰাফিক নন ষ্টপ মানে থাকে আৰু কি ক'ম আৰু। গুৱাহাটী আহিলে মানে ট্ৰাফিক পাবি আপোনালোকে, যিমান কি নহওক, ৰাতিপুৱা হওক, দুপৰীয়া হওক, গধূলি হওক, ক'ব নালাগে 12 বজাই দিব। সেইটো কাৰণে আমি আহিছোঁ অকণমান অ' টাইমত, যিখিনি 11টামান বজাত আহিছোঁ। ইয়াত মানে এনেকুৱা টাইমত বেছি ট্ৰাফিক নাথাকে। যেতিয়া মানে আপুনি আহিব ন 8টা 9টা বজাত আহিলে ট্ৰাফিক এনেকুৱা পাব, আৰু গধূলিটো 4টা 5টা বজাত ক'ব নালাগে আৰু গাইজ, একদম ধামাকা ট্ৰাফিক জাম লাগি থাকে। হিমালয়নক মানে আৰু লগ পালোঁ, আগতে আছে মোৰ আগত, কিবা এটা ভাল লাগি আছে তাৰ লগত আহি কিনে। কিবা ফালিবতে চাব এতিয়া, ফালিলে দেখিছেনে ফালিব হ'লে তাৰ আর না কি কয় আর ফালিতে গাইছ নাকি, আমি তার পিছে পিছে যাই থাকিম নাকি, সেই মানে ফালি যাই থাকক, আমি তার পিছে পিছে পুরা ব্লগটো মজাকে বনাই যাই থাকিম পিছে পিছে, না কি কয় গাইছ নাথাকালো। বৰ্তমান পাৰ হৈ আহিলোঁ টলগেট পাৰ হৈ আহিলোঁ গাইছ। এতিয়া বৰ্তমান পাম কিবা জেগা পাম ক'ব নোৱাৰোঁ, আৰু অকণমান আগত যাব লাগিব। হিমালয়ন মানে মোৰ পিছে পিছে মানে এৰাই নাই, পুৰা গাইছ একদম আহি থাকে দেখিছেনে, ফালিব হ'লে তাৰ। মই ফালিলোঁ মানে ফালিলেই না কি কয়। चलो क्या बोलूँ गाइस, कहाँ से आ जाता है रे। एक बार মানে ইফালে আহে, একবাৰ ইফালে আহে, দেখিছেনে আপোনালোকে হিমালয়ান ফালিলে আগত চা। এইটো দেখিছেনে আপোনালোকে হিমালয়ান, মানে ষ্টাইল দি কিনে যাই আছে আৰু নাকি হিমালয়ানে। আমিও অকণ ফালোঁ না কি কয় গাইছ। আগত এটা মানে মজা এটা ভিউ হৈছে চাওক গাইছ, পাহাৰ। এইখিনি ৰাস্তাটো মানে কিবা এটা ভাল লাগিছে আৰু চাওক না। এতিয়া টাইম হ'ল বৰ্তমান 12টামান বাজিলে চাগে, 2 ঘণ্টা লাগিলে আমাৰ আহোঁতে, আৰু ইফালেও লাগিব 2 ঘণ্টামান লাগিব চাগে, আৰু 2 ঘণ্টা নালাগে। জালুকবাৰী পাওঁতে কমচে কম আৰু 20 মিনিটমান মানত গৈ পাম নেকি জালুকবাৰীৰ পৰা। আকৌ দূৰ বোলে, য'ত মানে ইণ্টাৰভিউ দিব আমাৰ মুনমুন ভাইয়ে, সেই ইণ্টাৰভিউ দিয়া জেগাটো অকণমান দূৰ হয় আৰু ব্ৰহ্মপুত্ৰ পোৱা নাই এতিয়াও, আৰু বা কিমান দূৰ যাব লাগে। ডেঞ্জাৰ ফালিছে দেই গাইছ, ৱাও মজা। এইফালে ৰখিলে চা, ৱাও এইটো চা, পুৰা মানে মোৰ আগে পুৰা ফালি আহিছিলে দেই তেওঁ। देखे अरे भाई क्या बोलो, सब कुछ मतलब हमको ओवरटेक करके जाता है क्या।
গাইজ জালুকবাৰী আৰু কমচে কম 10 কিলোমিটাৰ আছে। আগত দেখা হৈছে আপোনালোকে চাইনবোৰ্ড, এয়া জালুকবাৰী 10 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ পাই গ'লো বৰ্তমান। এতিয়া ইয়াতে তো ট্ৰাফিক থাকিব না কি কয়? ৱাও মজা। আজি ইমান ট্ৰাফিক নাই, পুৰা ফাই গৈ আছে ৰাস্তা গাড়ী। মানে বেলেগ দিনা ৰাতিপুৱা আহিলে মানে এনেকুৱা ট্ৰাফিক জাম হৈ থাকে নহয় সেইখিনি জেগাটোত। আজি যিগতিকে মানে টাইম বহুত হৈ গ'ল ন, সেইটো কাৰণে ইমান ট্ৰাফিক নাই গাইজ। পুৰা মজাকৈ যাব পাৰে চানা। এই হৈছে ব্ৰহ্মপুত্ৰ ব্ৰিজ। এইখন হৈছে পুৰাণখন আৰু এইফালে হৈছে নতুনখন। আহোঁতে মানে নতুন পিনে আহিব লাগিব, যাওঁতে মানে আমি পুৰাণ পিনে যাব লাগিব। ৱাও বিউটিফুল, ভাল লাগিছে ন? কিবা এটা মজা লাগিছে ন গাইজ? কিবা এটা মজাৰে ভাল লাগে, কিবা এটা ব্ৰহ্মপুত্ৰ মা। বৰ্তমান আহি পালোঁ SSCৰ য'ত মানে ইণ্টাৰভিউ দিয়া, কিন্তু এনেকুৱা মানুহ ক'ত বহি আছে মই পাগলা হৈছোঁ দেখা পাই কিনে। এনেকুৱা ভিৰ এইবিলাক চা না গাইজ। এইবিলাক যিমান ল'ৰাবিলাক কিবা ঘূৰি আছে ন, চব মানে SSCৰ মানে ইণ্টাৰভিউ দিবলৈ আহিছে। চাওক না, ৱাও বাপাৰে ইমান দূৰ লাগি লাইন লাগিছে চা। মইতো অলপ ল'ৰা ছোৱালী হ'ব বুলি ভাবিছিলোঁ, কিন্তু এনেকুৱা ল'ৰা ছোৱালী ভাই কি ক'ম। চাকৰি হ'ব কমচে কম আহিছে 100-200 জনত আহিছে, মানুহ আহিছে একদম 1000-2000 জন মানুহ। বাপাৰে ৰাস্তাত মানে একদম পুৰা ব্লক কৰি দিছে ৰাস্তাবোৰ। SSCৰ চাকৰি গাই, চাকৰি গ'লে মাথা ঘূৰাই যায় মোৰ। চাকৰিৰ পদ আহিব বৰ্তমান। কোনজনে গৈ আছোঁ আমি এয়াৰপৰ্টৰ চাইডে। যি গতিকে বৰ্তমান তাত এক্সাম হ'ব 5টা বজাত। 5টা বজাত এক্সাম। বৰ্তমান আমি এতিয়া কি কৰি থাকিম ইমান দেৰিলৈকে, সেইটো কাৰণে ভাবিলোঁ এয়াৰপৰ্টটো মানে ইয়াৰ পৰা ওচৰতে হয়, তাত গৈ কিনে এনে এপাক ঘূৰি আহোঁ বুলি ভাবিলোঁ। তো ফাইনেলি গাইজ আহি পালোঁ এতিয়া বৰ্তমান এয়াৰপৰ্টলৈ। তো এয়াৰপৰ্টত চাওক না কেনেকুৱা গাড়ী, কিয় হ'ব গাইজ ইমান গাড়ী ট্ৰাফিক যা। এয়াৰপৰ্টতে এনেকুৱা গাড়ীৰ অৱস্থা চাওঁ না, ধেৎতেৰিকা। তো এতিয়া বৰ্তমান ভিতৰতে সোমাব দিম। এতিয়া এয়াৰপৰ্টৰ ভিতৰত সোমাই যাব বাৰু কি হয়। তোমার কিছু নয় ইয়াতে কিছু হ্যাঁ চেন্নাই হাতে আছি ইয়াতে ভিতরে দিব না রে ভিতৰত আমরা ভিতরে বুঝা না হ্যাঁ সব বাহিৰত ঘূৰি আছে দেখা নাই বাবা আছে বুঝা না এটা ক'ৰবাত যাবা আনিছে আছে না ইয়াত চাকৰি গ'লে হ'ল ভিজা কৰবা। যেটাই বেয়া লাগিলে মোৰ মানে যোনটো সব লাইসেন্স RC পলিউশন ইঞ্চুৰেঞ্চ যিমান কাগজ আছিলে গোটেইখিনি মানে ক'ৰবাত পুৰি আহিলে। মই নিজে গম পোৱা নাই তো ক'ত পুৰিলে, সেইটোকে বেয়া লাগিলে। সেইটোকে পইচা আছিলে অকণমান, তো পইচা দিচোন বাদ দে, পইচা দি 500 টকা কামাব পাৰিম, কিন্তু মেইন বস্তু কাগজবিলাক হৰাই গ'ল। সেইটো কাৰণে অকণমান বেয়া লাগিলে। আৰু লাইসেন্স আছিলে RC ইঞ্চুৰেঞ্চ পলিউশন গোটেইখিনি ডকুমেণ্টখিনি গোটেইখিনি পৰি গ'ল। মই বিয়াত গৈছিলোঁ য'ত মানে মোৰ জেকেটত মানে সোমাই লৈছিলোঁ, কিন্তু ক'ত পুৰিলে নিজে গম নাপালোঁ। সেইটোকে বেয়া লাগিলে আৰু গাইজ। হা তবে উপায় নাই তথাপিতো এতিয়া গৈ আছোঁ ভাত খাবলৈ। ভৰাইছে গতিকে কি উপায়টো নাই ন, কি কৰিম।